ওই রকি, ও 6টা বাজি গেল, কাজে মুখ যাবারে হবো। ওই চলো তিৰোতা, আজি জিমক যাবি না নাই? না আজি শুয়ে ৰাখবি? ওই যাম যাম, জিমক যাম ৰ। গুল্লুক ফোন কৰচোন, সি বা উঠি না নাই। হেল্ল', ঐ গুল্লু চহৰৰ বাচ্চা, জিমক যাবি না নাই? দে মই জনীহঁতৰ ঘৰতে আছো এই দানত দা, তই জিমক যা যা, আৰু আমাৰ দুটাক কিয় মাতবা হে? ঐ খুইৰে, জিমক গেলে কি হৈ জানা? তহঁতৰ এই ধৌদা দুটাই থৌগা পিবিয়া কৰবা আৰবো। এই মৰম নাথ, সেইকাৰণে জিমক মাৰবা যা। নহয় মাই, মোৰ পেটটো হৈছে, সেইকাৰণে মই জিমক যাওঁ। ঐ ৰকি, তোৰতো পেটো নাই, তই আৰু কিয় জিমক যা? তই নাজনা দেই, মই কিয় জিমক যাওঁ। সেই মাষ্টৰৰ আপীক কিমান দিন মই ভাল পাওঁ বুলি ক'লো, কিন্তু তাই মোৰ সুখনা নেউলৰ দৰে চেহেৰাৰ কাৰণে ভাল নাপাওঁ বুলি কৈছি। সেইদিনাই মই তোৰ মুখত খাইছো মই মাষ্টৰৰ আপীক তোৰ বৈৰী কৰি আনিম বুলি। এতিয়া তইয়ে ক, মই ভাল কৰিছো না বেয়া কৰিছো? পাপা, তোৰ নিচিনা চলি 10টা হ'লেও কথা নাই, তইয়ে মোৰ উজ্জ্বল ভৱিষ্যত। ঐ খুইৰে, মোৰ বডি আহিছি না নাই? ঐ আপৰা, দেখৰ চলি ডিম মাৰি চিধা আৰু ডাঙৰ হৈ গৈছি, কিন্তু তই দেখোন দিনক দিনে ভাজ ধৰিহে গৈছা হে। কিবা খানা নাখায়ে? ঐ খুইৰে, কথা ভালকে কবি। আজিকালি কি খাওঁ বুলি ভাবছা মই? ওটছ, কমপ্লেক্স, কাজু বাদাম, কিচমিচ আৰু কণী 13-14টা খাৱেই। দিনে মোৰ 400-500 টকা খৰচ। পাপা ঐ, ওটছ কমপ্লেক্স 13-14টা কণী খতে সি ভাজ ধৰি গৈছি। ভাজ লগা, এতিয়া সি কিজানি ৰখি আছে, দেৰি হলে গুল্লুৰ আৰু খঙে উঠবো। ঐ ৰকি, চাহ কাপ খাই যা। ঐ মাই, জিমক গেলে কোনোবাই চাহ খাই যায় নেকি? কফি আনি দিবি, কফি খাই যাম মই। ঐ মৰম না, তই জিমক নেগলি, মোৰ কি হাগা লাগিল। তই জিমকো যাবা নালগে, কফিও খাবা নালগে। দে এতিয়া, মোৰ দেহা কুটকুটে আছে, কেইটা জিম মাৰবা পাৰো? ভাজ লগা, গুল্লু চহৰৰ বাচ্চাই আমাক পতাপত মাতি সিৰে খবৰ নাই এতিয়া। ৰকি, গুল্লু একো কামোৰে মানুহ নহয়। ঐ ৰকি, মোৰ কিন্তু দেহা কুটকুটি আছে, এতিয়া কিন্তু দুৱকে মাৰিম ৰোজ, দেৰি হৈ গেল অলপ, বেয়া নাপবি দেই। অলপ বহি লৱা, এই গুল্লু চহৰৰ বাচ্চাক ৰখাতে ভৰিৰ বিষ উঠি গেলে। গুল্লু, অত বছৰে জিম মাৰিলো, আজিকলৈকে বডি অহা নাই, কিয় বা? অত পইচা পানী কৰিলো, কিন্তু বডি বনাবা নোৱাৰিলো আজিকালি। হৈ দে ভাজ লগা, মোৰ আৰু জিম মাৰতে পেটটো হে হৈছে। পইচা মান এনাই যাই আছে মোৰো। গুল্লুৰ পেটটো দেখলে মোৰ হাঁহিয়ে উঠে। পেলো হৈছে নেকি তোৰ পেটত? চোৱাৰৰ বাচ্চা, এতিয়া মোক ঠাট্টা কৰ, যেই না বডি বানে বাইকৰ পিছত থৌগা পিন্ধিম, তেতিয়া তোৰ চাই থাকোতে যাব। বিয়াৰতো মই প্ৰটিন লমেই আৰু হাত ডাঙৰ কৰি থৌগা আপি পতামেই। ভাজ লাগে আপিব তই, দেহাত তাৰ হাত ভাজ ধৰা, মুখৰ গন্ধত কাষত যাবা নোৱাৰি, মই তোক কৈ আৰু সি আপিব তই। থথৰা, আগে তই ভাজটো মাৰ, তাৰ পিছত আপি পতাবি। দেহাৰ ভাজ বাদ দি যেতিয়াই ডাঙৰ হাত দেখা পাব আৰু 6 পেক দেখা পাব, তেতিয়াই আপি নিজে আহি বাইকৰ পিছত বহিব। এলা বাদ দি, এইবাৰ আমি প্ৰটিন লমেই আৰু ডাঙৰ হাত আৰু 6 পেক বনামেই, আৰু আমাৰ চাইডৰে বাইকৰ পিছত থৌগা আপি বহিবাই লাগব। ৰকি, জিংকে কি নহওক, এইবাৰ আমাৰ বাইকৰ পিছত বহিবাই লাগব। জনী ৰকি গুল্লু, মই বাৰ কম, 1000 কম, জিন্দাবাদ ৰাহেগা, আৰু আমি বডি মানে আপি পতামেই। এতিয়া জিমক কেইটা যাবি, বহুত দেৰি হল। হাই বন্ধুসকল, মই ৰকি, এয়া মোৰ দোষ জনী। আপোনালোকে যদি আমাৰ চেনেল ধেমালিৰ ভিডিঅ'বিলাক চাই ভাল পায়, তেন্তে প্লিজ লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব।